নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যে দেখি আছে এই পিছফালে যিটো ঘৰ ৰং কৰি আছে, আজি কমপ্লিট হ'ব মানে ৰং কৰা। তাৰ কাৰণে মই ভাবিছোঁ আপোনালোকক আন্ধাৰ হোৱাৰ আগে আগে আপোনালোকক দেখুৱাই দিম। তো বন্ধুসকল, এই ঘৰখন ইমান এটা ষ্টেণ্ডাৰ্ড নহয় যে আপোনালোকে ইমান চাব লগাও নহয়, কিন্তু বন্ধুসকল ইয়াত চাব লগা এটাই আছে। ভিতৰখনত তিনিটা ৰুম আছে। এই তিনিটা ৰুমটো চাই ভাল লাগে। তো বন্ধুসকল, আপোনালোকে হয়তো ফল চিলিঙৰ কথা ভাবি আছিলে কিজানি, কিন্তু আপোনালোকে যদি এই ভিডিঅ'টোৰ অলপমান ৰুমকেইটা চায় তেতিয়াহ'লে আপোনালোকে ফল চিলিঙৰ কথা নাভাবিলেও হ'ব। তো বন্ধুসকল, আপোনালোকক মই সেইটোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকে সেই ভিতৰৰ ডিজাইনকেইটা চাই লয়। আৰু মই আপোনালোকক গোটেইবিলাক দেখুৱাই দিম ৰুম তিনিটাটো। এই তিনিটা ৰুমটোত বন্ধুসকল কালাৰখিনি আজি সম্পূৰ্ণ হ'ল, গতিকে সেই তিনিটা ৰুমটো কিদৰেনো সজোৱা হৈছে সেইটো মই আপোনালোকক দেখুৱাই দিম বুলি আজিৰ ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিন্তু বন্ধুসকল, ভিতৰ খণ্ডখিনি দেখুওৱাৰ আগতে মই আপোনালোকক দেখুৱাম ঘৰখনৰ চাৰিও কাষৰখিনি। তো বন্ধুসকল, আপোনালোকে চাওক। চাওক বন্ধুসকল, আপোনালোকক মই দেখুৱাই দিম। কিন্তু বন্ধুসকল, আপোনালোকক কওঁ মই, এই ঘৰখন বহুত পুৰাণা হয়। আজি 26-25 বছৰমান হৈছে। তাৰ কাৰণে এই ঘৰখনৰ টিংবোৰ গোটেই মামৰ খাই গৈছে। কিন্তু বন্ধুসকল, ইয়াত প্ৰব্লেমটো এইটোৱে যে ইয়াত বহুত পাৰ চৰাই বাহা লৈছে। পাৰ চৰাই বাহা লোৱাৰ কাৰণে ঘৰবোৰ বহুত লেতেৰা কৰি দিয়ে। চাওক, মই আপোনালোকক দেখুৱাই দি আছোঁ পিছফালৰখিনি কালাৰ নকৰাৰ কাৰণ এইটোৱে যে ওপৰত পাৰ চৰাই আছে, গতিকে পাৰ চৰাই ওপৰৰ পৰা হাগি দি থাকিলে ৰুমটো ৱালবোৰ বেয়া হৈ থাকে। তাৰ কাৰণে প্ৰথমতে ভাবিছে পাৰ চৰাইকেইটাক প্ৰথমতে সিদি দিব। সিদাৰ পিছত আমি এতিয়া নেক্সট পুনৰবাৰ এই বাহিৰ ছাইডখিনি কৰিম। বন্ধুসকল, ঘৰখন ইমান ষ্টেণ্ডাৰ্ড নহয় যে আগৰ দিনৰ ঘৰ, আজি 25-26 বছৰৰ ঘৰ। তেতিয়া ইমান ডিজাইনৰ কথা ভবা নাছিলে, কিন্তু তথাপিতো বহুত খৰচা কৰি বনোৱা ঘৰ এইখন। বন্ধুসকল, আপোনালোকে ভিতৰ খণ্ড চালেহে গম পাব ভিতৰ খণ্ডখিনি কেনেকুৱাকৈ সজাইছোঁ। এতিয়াতো আপোনালোকে হয়তো পচন্দ নাখাব পাৰে ঘৰখনক লৈ কিনে, কিন্তু আপোনালোকে চাব লগা কাৰণটো হৈছে মেইন ভিতৰ খণ্ডখিনিহে। ভিতৰ খণ্ডখিনি যদি চাওঁ আপোনালোকে কিবা নহয় কিবা এটা আইডিয়া আহি যাব। আৰু যদি ফল চিলিঙৰ কথা ভাবিছে তেতিয়া হয়তো ফল চিলিং নলগাওঁ বুলিও মনত এটা চিন্তা আহিব পাৰে, কাৰণ ফল চিলিং লগাওঁতে বহুত পইচা লাগে। এয়া চাওক, অকল বাৰাণ্ডাখিনি আমি কালাৰ কৰি দিছোঁ। তাৰপিছত এতিয়া আমি যোৱাৰ আগে আগে এই পষ্টকেইটাটো কালাৰ কৰিম। যিবোৰ কালাৰ ৰহে সেই ৰহা কালাৰবোৰ আমি গোটেই ইয়াত পেইণ্ট কৰি দিম। তো বন্ধুসকল, চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এয়া চাওক বন্ধুসকল, মই আপোনালোকক ভিতৰত দেখুৱাই দিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। তো প্ৰথমতে মই আপোনালোকক দৰ্জা সন্মুখৰ পৰাই দেখুৱাই দি থাকিম ৰুম তিনিটাটো। চাওক, এতিয়ালৈকে কালাৰ কৰা ফিনিচিং হোৱাই নাই, লাষ্ট ফিনিচিং মাৰি আছে আৰু। তো বন্ধুসকল, আপোনালোকক দেখুৱাই দিওঁ মানে শেষৰ চবচে তিনিটা ৰুমৰ প্ৰথম ৰুমটো। এয়া চাওক, বন্ধুসকল, কালাৰবোৰ কেনেকুৱা হৈছে আপোনালোকে ক'বচোন কমেণ্ট কৰি কেনে। কিন্তু বন্ধুসকল, এইটো যিটো কালাৰ লগাইছোঁ না, এইটো কম দামী কালাৰ নহয়। যিটো এছিয়ান পেইণ্টৰ যিটো ৰয়েল চাইনৰ সেইটো কালাৰটো। এয়া চাওক বন্ধুসকল, ফল চিলিঙত যিটো লাইট লগায় সেই লাইটটোকে ইয়াতো লগোৱা হৈছে, যিটো পাইপ লাইট। ইয়াত খুন্দা AC বৰ্ডে হয়, বাকী AC বৰ্ডৰ বাহিৰে ইয়াত ফল চিলিং নাই। AC বৰ্ডটোকে এনেকুৱাকৈ লগোৱা হৈছে, ভিতৰত কোনো কালাৰ লগোৱা হোৱা নাই। আৰু যিটো লাইট আছে সেইটো লাইটটো চিলিঙতে লগোৱা গৈছে ফুটাই কিনে। চাওক বন্ধুসকল, এইটো বা কি ৰুম বনাই নাজানো, মানুহ বহা ৰুমে বনাই নেকি। এয়া চাওক কালাৰ।
এয়া চাওক বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ এই ৰুমটো ভাল লাগিছে। তো বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ নেক্সট এটা ৰুমটো। এয়া চাওক বন্ধুসকল, ইয়াত পৰ্দা লগোৱা হোৱাই নাই, এইটো অকল গ্ৰীণ কালাৰে লগাইছোঁ গোটেইবিলাক। বাকী চিলিংবোৰ এয়া চাওক, এইটো ফুটাটো মানুহ উঠা ফুটা, মানে ইফালে ওপৰতেকি উঠি যাব পাৰে চিলিঙত। ইয়াৰ পিছত মই দেখুৱাই আছোঁ আপোনালোকক পুনৰ এটা নেক্সট ৰুমটো। চাওক বন্ধুসকল, মোৰতো বহুত ভাল লাগিছে, আপোনালোকৰ বা কেনেকুৱা লাগিছে নাজানো, কিন্তু আশা কৰোঁ আপোনালোকৰো যদি এনেকুৱা কম বাজেটৰ ঘৰ আছে তো আপোনালোকেও এনেকুৱাকৈ সজাই ল'ব পাৰে আপোনাৰ সেই সৰু ৰুমটো, যদি আপোনালোকৰ এনেকুৱাকৈ সৰু ৰুম আছে। চাওক বন্ধুসকল, কিছুমানে পৰ্দাবোৰ একেবাৰে খিৰিকীৰ ওচৰত লগায়, কিন্তু ইয়াত পৰ্দাবোৰ লগোৱা হৈছে, সকলোবোৰ দৰ্জাৰ পৰ্দা লগোৱা হৈছে। খিৰিকীটো সেই পৰ্দাই লগোৱা হৈছে আৰু দৰ্জাটো সেয়ে লগোৱা হৈছে, কিন্তু ইয়াত তেওঁ মিলাইছে, এখন খিৰিকীত 3টাকৈ পৰ্দা লগাইছে। তো বন্ধুসকল, এনেকুৱা এটা ৰুম বনাই ল'ব পাৰিলে আৰু ফল চিলিঙৰ কোনো প্ৰয়োজন নাই। ইমানখিনি কম খৰচত এনেকুৱা ডেক'ৰেশ্যন কৰি ল'ব পাৰিলে। এয়া চাওক, এতিয়া মই লাইটবোৰ নুমাই দি চাওঁ, আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওক, বন্ধুসকল আন্ধাৰ হৈ গৈছে, তাৰ কাৰণে অলপ অসুবিধা হৈছে, আপোনালোকক এনেকুৱাকৈ দেখুৱাই দিছোঁ। আগৰ দিনৰ খিৰিকীবোৰ এনেকুৱাকৈ লগাইছিলে আৰু বৰ্তমানটো আৰু 3 পাল্লাকৈ থাকে আৰু প্ৰায় এনেকুৱাকৈ গ্লাছ লগোৱা থাকে, যিটো খিৰিকীবোৰত এইগিলা চব কাঠৰে হয়। এয়া চাওক, আমি এইবোৰ ফিনিচিং মাৰি দিছোঁ। তো বন্ধুসকল, আপোনালোকৰ কেনেকুৱা লাগিছে, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কেৱল চাই ল'লে হ'ল, হয়তো আপোনালোকৰ কিছুমান আইডিয়া নাহিব পাৰে, আপোনালোকক মই এই আইডিয়াটো দেখাই দিছোঁ। চাওক, পুনৰ সেইটো ৰুমটোলৈ মই আপোনালোকক দেখুৱাই দিম। তো বন্ধুসকল, কেনেকুৱা পালে আজিৰ ঘৰখন? ইমান ষ্টেণ্ডাৰ্ড নহয় বন্ধুসকল, জাষ্ট আপোনালোকক মই এনে ভিতৰ খণ্ডখিনি দেখুৱাম বুলিহে আজিৰ ভিডিঅ'টো বনাইছোঁ, আৰু ইমান চাব লগা ঘৰো নহয়। কিন্তু ভাল লাগিছে এইটোৱে যে ৰুমটো খুব সুন্দৰকৈ সজাইছে, বহুত পুৰণা ঘৰ হ'লেও বহুত ভালকৈ সজাইছে, তাৰ কাৰণে এই ঘৰখন ভাল লাগিছে। আৰু সেই ভাল লগাৰ কাৰণে মই আপোনালোকক এইটো দেখুৱাম বুলি আজিৰ ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক মাৰি দিব, কাৰণ বন্ধুসকল আপোনালোকে যদি মোক এনেকুৱা লাইক মাৰে তেতিয়াহে মই আপোনালোকক এনেকুৱা ঘৰ দেখুৱাবলৈ আৰু এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ এটা উৎসাহ আহে। আৰু যদি আপোনালোকে চাইছে, বহুত বহুত ধন্যবাদ জনাইছোঁ বন্ধুসকল আপোনালোকক, আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ নেক্সট ভিডিঅ'বোৰ এনেকুৱাকৈ চাই থাকিব। তো এতিয়ালৈকে এৰো, বাই বাই।